আমি অশোক চাল সিঙালক কিবা আমাক অৰুণোদয় দিম বুলি কৈছিলে আৰু মানে 100%ত এতিয়াও মেক্সিমাম আমি 10%হে পাইছে আমাৰ গাঁৱত, মানে 90% পোৱাই নাই। আৰু পিছত আমাৰ ৰাস্তাখন একেবাৰে বেয়া। এইটো ৰাস্তাখন কৈছিলে বালি পাথৰ ঢালি দিম বুলি ক'লে, আৰু বালি পাথৰটো মাত্ৰ 1 কিলোমিটাৰহে ঢালিছে আমাৰ গাঁৱত মানে। আৰু ইফালে আৰু ইটো আমাৰ গাঁৱত মেক্সিমাম 4 কিলোমিটাৰ হয়, মানে তাৰলৈকে 1 কিলোমিটাৰ ঢালিছে আৰু 3 কিলোমিটাৰটো আছে আমাৰ গাঁৱতো, আমাৰ এইটো সোণাপুৰ গাঁৱত মানে ইমানেই আৰু চাৰকা মানে আমাক গেছো পোৱা নাই আমাৰ গাঁৱত এতিয়া বৰ্তমান মানুহকেইটা পোৱাই নাই। এবাৰ কাক আপোনালোকে সাপোৰ্ট কৰিব? এতিয়া আমাক আৰু কাক সাপোৰ্ট যদি ভালকে দিয়ে আমাক পাইপকেইটা তাকে সাপোৰ্ট কৰিম, আৰু যোনে নিয়াক কেনেকৈ সাপোৰ্ট কৰিম আমি। আর এই রাস্তা পদূলি এটা ভাল করে দিলে আমি বিজেপি সরকারকে দিম। আৰু আমার অশোক সিংগালিয়া কিবা ঢেকিয়াজুলিত আছে ন, তাক আমি এইবারও ভোট দি পেলাই তাক জিতাম কৈ আছো। আৰু এই আমাক যিখিনি আঁচনি পাব লাগিব সেইটো আমাক মানে দিব লাগে, তেতিয়াহ'লে আমি সেই অশোক সিংগালকে ভোট দিম কৈ আছো। আমাক আলি পদূলি দিয়াই নাই এতে, আৰু 5 কেজি চাউল দি আছে ইমানেটো, আৰু আলি পদূলি বনা নাই আমাৰ সেইটো তাৰ পৰা এৰি দিছে। এতিয়া এই কালভাৰটো দিয়া নাই আমাৰ স্কুলত, আৰু আমি কৈছোঁ যে আমাৰ ফিনিচিং লাগিব, সেইটোও দিয়া নাই। তো আমি তো তাক ভোট নিদিমে কৈছোঁ মানে। কাক ভোট নিদিয়ে? এই মোদী চৰকাৰ। আনফালে মাটিৰ কাগজ পাইছে, কাগজ আপোনালোকে মাটিৰ কাগজ পোৱা নাই, কি কৰোঁ তাত? পোৱা নাই ছাৰ, তো পোৱা নাই তো কি ক'ম আৰু, ক'বলৈতো কথা নাই। সেইটোতো আগতে সেই কৈছিলে যে পাটা পত্ৰ চব দি দিয়া নাই এতিয়ালৈকে। আমি এতিয়া কাম কৰি খাই আছোঁ, খেতি পথাৰ কৰি আছোঁ, খাই আছোঁ, সেইটোতো পাটা পত্ৰ কৰি দিব লাগিছিল সেইখিনি। এবাৰ অশোক সিংগালক ভোট দিব নে নাই? মই এতিয়া অশোক সিঙাতকৈ আমাক এইটো আগতে সি আমাৰ পাটা পত্ৰ দিলে হয়তো আমি ভোট দিলোঁ। মই এইটোৱে কৈছোঁ। হিয়াৰিং হৈছে আৰু বাকী গাঁও এতিয়াও হিয়াৰিং হৈ কেঞ্চেল হৈ গৈছে। এইটোৱে কি গাঁও এইখন? সেইটো আছে সোণাপুৰ আছে, আৰু উদয়পুৰ, হেৰেঙ্গাপুৰ, আৰু এই যে 13 নম্বৰ চাপৰ আমবাৰী, শান্তিপুৰ এইবিলাক আছে গাঁও। ছাৰৰ তাতে বহুত আপত্তি কৰিলোঁ, আৰু মেমৰেণ্ডামো দিয়া হৈছিলে যে যিহেতুকে আমাৰ মানে ৰাস্তা পদূলি এবাৰ ভাল কৰি দিব। আৰু তেওঁ মানে প্ৰত্যেক মিটিঙতে আৰু প্ৰত্যেক সভাতে মানে আমি তেওঁৰ মেম্বাৰ হয়, যিহেতুকে মই সোণাপুৰ খণ্ড 9/24 কেন্দ্ৰৰ মানে মই সভাপতি হওঁ। আৰু বিজেপি মই আজি 10 বছৰে কৰি আহিলোঁ। যেতিয়াৰ পৰা বিজেপি ইয়াতে সিংঘাল ছাৰে আমাৰ যেতিয়া MLA হ'ল তেতিয়াৰ পৰা আমি মানে কমিটিত খাটি আছোঁ, আৰু তেওঁক বহুত বিশ্বাসেৰে আমি মানে আঁকোৱালি লৈছিলোঁ যে আমাৰ মানে ৰাস্তা পদূলি আৰু আমাৰ মাটি বাৰীৰ কাম, যিকোনো কাম হ'লেও আমাক মানে দিব বুলি। কিন্তু তেওঁ আজিলৈকে আমাক মানে এনেকুৱা ঠগবাজি কৰি আহি আছে। যিহেতুকে যেতিয়া ভোটৰ সময় হ'ব, ভোটটোতো আমাৰ মানে দিয়া হয়, ভোটৰ পিছত ক'ব যেনে আপোনালোকৰ মানুহ আমাক ভোটে দিয়া নাই, এইবিলাক মানে কৈ থাকে। তাৰপিছত আমাৰো মনত দুখ লাগে, যিহেতুকে আমিতো দিনে ৰাতি আমি খাটো তেওঁলোকৰ কাৰণে, আৰু তেওঁ যদি আমাক যদি এনেকৈ যদি বিচলিত কৰে তেতিয়া আমাৰ মনটো একেবাৰে দুখ লাগি গ'ল। যিহেতুকে যিমান হগ্ৰাজুলিৰ পৰা বেলশ্ৰী বাতাচীপুৰলৈকে গোটেই ৰাস্তাত মানে শিল বালি পেলোৱা হ'ল। আমাকো কথা দিছিলে যে আপোনালোকৰ আদিবাসী গাঁৱতো মানে কৰা হ'ব বুলি। আমি ইমানেই আপত্তি কৰিছিলোঁ যে সম্পূৰ্ণ ৰাস্তা কৰি নিদিলেও কিন্তু আমাক গিটি ৰাস্তাৰ পৰা, যিটো মাউৰীয়াপুৰৰ পৰা যিটো ৰাস্তা বাতাচীপুৰ গৈছে, তাৰ পৰা আমাক মানে
কেন্দ্ৰলৈকে মানে কৰি দিলেও আমাৰ মানে ৰাইজে অলপ মানে সান্তনা পালে হয়, কিন্তু এনেকুৱা দুখ লগা হ'ল চবফালে কাম হ'ল, কিন্তু আমাৰ আদিবাসী গাঁৱত এই 4টা প্লট আছে আমাৰ ইয়াতে। এই 4টা প্লটত মানে মাত্ৰ শান্তিপুৰত অলপ কেন্দ্ৰলৈকে কাম অলপ কৰি দিলে। তাৰপিছত আমাৰ ইয়াতেতো এই অলপ কাম কৰিছে, মানে 1 কিলোমিটাৰ হ'ব নে নহ'ব তাৰো কোনো ঠিক নাই। অ'ত ত'ত মানে তাতো চিৰিয়েলি কাম নহ'ল মানে। আৰু কেন্দ্ৰীয় এইবাৰ আপোনালোকে উচ্চ শৃংখলা ভোট দিব নে নাই? এতিয়া সেইটোৱেতো হৈছে, যদি ৰাইজে যদি এতিয়া নিদিয়ে তো আমি আৰু এনেকুৱা হৈ গৈছোঁ, আমি মানে মাত মাতিবই নোৱাৰা হৈছোঁ। মানে এনেতো আমাৰ ফিল্ড বহুত ভাল। যোৱা ইলেকশ্যনত যিহেতু 24ৰ ইলেকশ্যন আছিল আমাৰ মানে এমপি ইলেকশ্যনতো আমি মানে ভোট আমি মানে ভালকৈ দিছোঁ। এইবাৰো আমাৰ মানে ৰাইজে মানে যদি ৰাস্তাত যদি শিল বালি পেলোৱা হৈ গ'ল হয়, তেতিয়া ৰাইজে তাক মানে চবেই ফূৰ্তিতে আছিল যে আমি মানে এবাৰ মানে সিংহালক ভোট দিম বুলি। যেতিয়া নেকি হেৰি হৈ গ'ল, কামটো মানে আধৰুৱা হৈ গ'ল, তেতিয়াৰ পৰা মানে ৰাইজে মানে একদম মন ফাটি গ'ল আৰু এনেকুৱা হৈ গৈছে। মানে আমি কাকো, এতিয়া মই সভাপতি হওঁ, আগতে মোৰ কথা ইমান মানিছিল, কিন্তু এতিয়া এনেকুৱা হৈ গৈছে যে মানে এইকেইদিন মই তেওঁলোকক একো ক'বই পৰা নাই। কোন পাৰ্টিত সোমাই আছে, কোন পাৰ্টিত সোমাই আছে ময়ে ক'ব নোৱাৰোঁ যে কোনটো মানে। এতিয়া আমাৰ মানে এনেকুৱা হৈ গৈছে, কমিটিয়ে কথা মানে নচলা হৈ গৈছে। এতিয়া কমিটিৰ মিটিং কৰিব লাগে, আমি গাঁৱে গাঁৱে আমাক মিটিং কৰিব দিছে। এতিয়া মানুহে আমাৰ কথাত নচলিলে আমি আৰু কাক লৈ পেলাই মিটিং কৰিম, আৰু কাক আমি তেওঁক মানে দাখিল দিম যে আমাৰ গাঁৱত ইমান মিটিং কৰা হ'ল। এই 5খন গাঁৱত মানে 5টা মিটিং মাৰিব দিছিলে, কিন্তু এতিয়া আমি মিটিং পাতিব নোৱাৰা হৈছোঁ।